নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰথমে আপোনালোকক মোৰ যাযাবৰী জীৱন নামৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু কালি আমাৰ টিচিএ কলেজত জুবিন দা আহিছিল, আমাৰ সকলোৰে প্ৰিয়। আৰু জুবিন দাই আমাৰ টিচিএ কলেজত কাঞ্চনজংঘাৰ ৰিলিজৰ বিষয়ে কি ক'লে আৰু কাঞ্চনজংঘাখন আচলতে কিনো, তাত কি হ'ব, কেনেকুৱা ধৰণৰ কি হ'ব তাক লৈ অলপ বক্তৃতা আগবঢ়াৰ লগতে এটা গানো গাই গ'ল, কাঞ্চনজংঘাৰ ধূলিকণা। আৰু তাকে জুবিন দা আহি কেনেকেনো কি কৰিলে অলপ দেখাম, আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু ভিডিঅ'টো এদিন পিছত দিছোঁ কাৰণ মোৰ আজি এক্সাম আছিল। চ' কালি এডিট কৰিবলৈ নহ'ল, এইবোৰ এডিট কৰোঁতে বহুত সময় লাগে, নহ'ব বুলি কালি নকৰিলোঁ, আজি দিছোঁ। আজি দিলে একো নাই, আপোনালোকে চাব পাৰিব। ও ঘড়ি কবিতা মনা বিচাৰি এয়া বহু সময় অপেক্ষাৰ অন্তত জুবিন দা আমাৰ মাজত উপস্থিত হৈছে। এয়া আমাৰ মাজত জুবিন দা, আপোনালোকে দেখিবলৈ পাইছে, গাড়ীখনত আহি আছে জুবিন দা। আৰু ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ নৰখাকৈ চাই থাকক আপোনালোকে চাই ভাল হ'ব। আৰু জুবিন দাই কেনেকৈ কি কৰি যায় আমাৰ মাজত কণা ও ঘড়ি কবিতা মনা বিচাৰি ঠিকনা আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে জুবিন দাক অকণমান চোৱাৰ হেঁপাহত আমাৰ ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে ভিৰ বান্ধিছে। আৰু এতিয়া আমি সকলোবোৰ আগবাঢ়ি গৈছোঁ কলেজৰ প্ৰেক্ষাগৃহলৈ। আমি প্ৰেক্ষাগৃহলৈ বুলি গৈছোঁ আৰু আপোনালোকেও ও ঘড়ি কবিতা
এই চিনেমাখনত সেই লেভেলৰ প্ৰতিফলন
আৰু এনেদৰে জুবিন দাই আমাৰ মাজৰ পৰা বিদায় ল'লে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলেও জুবিন দাক বিদায় দিবলৈ অলপ আগুৱাই গ'ল। বাই বাই জুবিন দা, জয় জুবিন দা। চ' ফ্ৰেণ্ডছসকল, মোৰ আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, কাৰণ মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ তেতিয়া আপোনালোকে সকলোতকৈ আগত চাবলৈ পাব। আজিলৈ এৰিছোঁ, বাই বাই জুবিন দা।